যে সংবিধানৰ কথা কৈ আছে যদি সংবিধানখন থাকোতে তেওঁলোকে আজি 10 বছৰ আগত যদি তেওঁলোকে বেং পাৰ্টি বজাই নাম ৰেকৰ্ডিং কৰিব পাৰে আজি 20 বছৰ আগত যদি তেওঁলোকে তাল ঘুৰাই 5-6 তাল লৈ যদি তেওঁলোকে সামাজিক মাধ্যমত প্ৰচাৰ কৰিব পাৰে তেতিয়া কি মানে সংবিধানখন নাছিল নেকি আজি 1900 কিবাখিনি চনতে সংবিধানখন মানে প্ৰচলন হৈছিল তেতিয়াৰ পৰাতো সংবিধানখন চলিয়ে আছিল আজি 20 বছৰ আগত যদি সেইখিনি বস্তু যদি বন্ধ কৰিব নোৱাৰিলে আজি বন্ধ কৰাত কিয় তৰপাল লগাইছে আগতেও কিন্তু এই ভিডিওতে মই ইউটিউবৰ যোগেৰেও বা বহুখিনি দিছিলো কিন্তু তেতিয়া কিন্তু কোনো একো কোৱা নাছিলে আমি এতিয়া আগতে ক'ব গ'লে নাগাৰা তাল মাৰাটো বন্ধ কৰি দিলে আমি সেইবিলাকতো আমি গোটেই বন্ধই কৰি দিছো যদি বেং পাৰ্টিটো বন্ধ কৰিব লাগে আমি কৰিম কথা নাই কিন্তু একাংশ জ্যেষ্ঠ পাঠক ক'ব গ'লে একাংশ জ্যেষ্ঠ পাঠকে এনেকুৱা মানে অশালীনতা মানে মন্তব্য আগবঢ়াইছে যিটো মানে তেওঁলোকৰ বাবে গ্ৰহণযোগ্য নহয় বা আমি এইবিলাক মানি নলওঁ ইমান কষ্ট কৰি সৰুৰ পৰাই ইমান কষ্ট কৰি নিজে দল এটা খুলিছো আজি 7 বছৰ 6 বছৰ হ'ল আজি দলটো নিজে কিমান কষ্ট কৰি দলটো ৰাখিছো আজি এই সংস্কৃতিটো বহুতে গঢ়িছে লগে লগে ভাঙিও গৈছে এনেকুৱা দেখা পোৱা যায় গতিকে 6 বছৰ 7 বছৰে ইমান কষ্ট কৰি বহুতৰ পৰা দিহা পৰামৰ্শ লৈ বহুতৰ বা মানে যিখিনি সন্মান মৰম লৈ আমি ইমানখিনি আগবাঢ়িছো গতিকে আজি তেওঁলোকে এই ভিডিওটো প্ৰচাৰ হোৱাৰ লগে লগে যে তেওঁলোকে বিতৰ্ক কৰিছে সেইটো ভাল কথা নহয় কাৰণ মানুহৰ ভুল হ'ব পাৰে সেইটো ডাঙৰ কথা নহয় কিন্তু তেওঁলোকে যে ভুলটো মানে তেওঁলোকে বিকৃত ৰূপে আৰু নিব খুজি আছে মানে তেওঁলোকে মানে সামাজিক মাধ্যমত প্ৰচাৰ কৰি তেওঁলোকে মানে যে বহল কৰিব বিচাৰিছে কিন্তু এটা কথা হয় যে হয় তাৰে 2-4 জনে চাগে এটো বুজি পোৱা নাই যে বা বেং পাৰ্টিটো লোক সংস্কৃতিত পৰে ক'ব নাযাও আজি মই দুদিন আগত নামত গৈ আছিলো আপোনাৰ হিদিনাখানে কিবা এটা টিভিৰ প্ৰগ্ৰাম কৰিয়া আমি নামত গৈ আছিলো যাই থাকোতে এনেকা আমি মোবাইল ইউটিউবত চাই থাকোতে এজন জ্যেষ্ঠ পাঠক তেওঁ কিবা পদো পাইছে তেওঁ পদ পাইছে কিন্তু তেওঁৰ চেনেলৰ পৰা আপলোড কৰা দেখিছো যে এদিন আগত তেওঁ এটা ভিডিও আপলোড কৰিছে সেই ভিডিওটোত মানে গোটেইখিনি ওজা আছে যদি বেং পাৰ্টিটো বজাব নোৱাৰি নাগাৰা নামত ওজাটো তেওঁ এটা পুৰস্কাৰ পোৱা মানুহ এজনে ওজাটো কিয় প্ৰদৰ্শন কৰিলে ওজাটো যদি প্ৰদৰ্শন কৰিব পাৰে বেং পাৰ্টিটো কিয় নোৱাৰে নাগাৰা নামত যদি মোক বহুতে কমেন্ট কৰিছে যে গুৰুজনাই সৃষ্টি কৰা নাছিল নহয় বেং পাৰ্টিটো বজাব ঠিক আছে গুৰুজনাই মানি লৈছো গুৰুজনাই আমাৰ ঠিক আছে বেং পাৰ্টিটো প্ৰচলন কৰা নাছিল বা মানে হেৰিট কৰিব দিয়া নাছিল নাগাৰা নামত সংযোগ কৰিব দিয়া নাছিল ঠিক আছে নাগাৰা নামত যে পালি বিলাকে এটা নিজস্ব এটা হুকিয়া স্থান থাকে পালি বিলাকৰ য'ত সেই হুকিয়া স্থানৰ পৰা যেতিয়ালে নামটো শেষ নহয় তেতিয়ালে মানুহজন বা নিজৰ জাগাতে যি কৰি থাকে কিন্তু যেতিয়া গুৰুজনে সৃষ্টি কৰা বুলি ক'লে কিছুমান পাঠক দেখা পোৱা যায় মানে পালি বিলাকে আঠুকাৰি লৈ তাল বজাই মানে ঘুৰি থাকে মানে যিখন তেওঁলোক আসন দিয়া হয় তাতে ঘুৰি থাকে মই তেতিয়া এটা কথা কৈছো যে যদি বেং পাৰ্টিটো বজাওতে ইমান বেয়া হয় গুৰুজনে যদি সৃষ্টি কৰা নাছিলে সেই বস্তুটো তেতিয়া হলে গুৰুজনাই এইটো কৈ থৈ গৈছিল নেকি যে পালি বিলাকে আঠুকাৰি লৈ বহি থকা আসনৰ পৰা থিয় হৈ ঘুৰি ঘুৰি তাল বজাব যে